বেবি ভাত খাব লাগে উঠা 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 পুপু 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 বেবি দুন পুপু আরে কেন কৈছে মুখখন ৱে 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 যা অ ভাত নোখোৱা নি এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ আৰু এইকেইদিন ভালকৈ ব্লগবিলাক কৰা হোৱাই নাই আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমাৰো বৰ্তমান ভালেই তথাপিও পুপুৰ অকণমান গাটো বেয়া আজি ৰাতিপুৱালৈকে ভালেই নাছিলে কিন্তু মাহীয়েক যেতিয়া আহিলে মাহেকক যেতিয়া দেখিলে তেতিয়া তাৰ উৎপাত বাঢ়ি গ'ল গা দেখোন ভালেই এতিয়া তথাপিও অকণমান কিবা এটা আছে একোৱেও নোহোৱা নহয় বাৰু তাকে ভাবিলোঁ অকণমানি ব্লগ এটাকে বনাওঁ আজি এতিয়া আমি অকণমান ভণ্টি আহি পালেহি 10 মান বজাতে আৰু মই আজৰি হৈ মেলি পুপুকো খুৱাই ভণ্টিয়ে খোৱালেহি আজি তাৰপিছত খাই বৈ আজৰি হৈ গোটেই তিনিটা অকণমান শুলোঁ খোৱানো ক'ত পুপুৰ লগত তেনেকৈ হোৱা নহয় এতিয়া সময় 2 বাজিবলৈ 15 মিনিট বাকী আৰু ভণ্টিয়ে মাৰি আছে আটা আমি ময়দা এতিয়া ইয়াত অকল ময়দা দি আছেনে ময়দা আৰু আটা মিক্স মানে আমি আজি পুৰি খাম ডাৱৰীয়া বতৰ মই আলু পুৰা জ্বলা ভাজি বনাম আৰু এতিয়া অকণমান সেইবিলাক মানে সেইবোৰতে বিজি হৈ আছোঁ আৰু কিটচেনতে বলক চাই লওঁ আৰু আমাৰ এজনে আটা কি কৰি আছে চাবা দেই দেখিছেনে আটাবোৰ মাহেকে বনাবলৈ লৈছে এয়া লাডু বনাই গ'ল আৰু এইয়া কি কৰিছে দেখিছেনে এইবোৰ নি ইয়াত লগাইছেগৈ কি কাৰণে কৰিছা এইবোৰ তুমি কি ৰুটি বনাইছা নেকি তুমি ৰুটি বনাব জানা নেকি তুমি ৰুটি বনাব জানা নি পুপু তুমি ৰুটি বনাব জানানে জানো নহয় বাহ এতিয়া তুমি টুটু পানী কম খাই ল'বা আকৌ টুটু পানী কম খাই লৈ তোমাৰ টুটু পানী চোৱা এইকণ আছেগৈ ইমানেই তাক হেৰি কৰি থাকিবলগীয়া হৈছে নহয় এইকণে আছে ঘুটেই হ'ব খাই লোৱা এইফালে আহাচোন এইফালে আহা অকণমান আছে এইকণ খাই দিয়াচোন তুমি ভালকৈ গান এটা গাই দিয়া বা বৰ ধুনীয়া গান গালা দেই এইটো আহাচোন সি ইয়াত তুমি সুদা খাবা চা অকল এই গোটা খাই দিলেই হৈ যাব ইয়াৰ চুলি কাটিবলৈ হৈ আছে দেখিছেনে তুমি চুলি ক'ত কাটিবা কোৱাচোন মেচিন দি চুলি কাটিবা তাৰপিছত তুমি চুলি ক'ত কাটিবা মোৰ ওচৰত কাটিবা নে বেলেগ ক'ৰবাত কাটিবাগে ক'ত কাটিবা বেবী চুলি চুলি ক'ত কাটিবা ক'ত কাটিম বুলি কৈছিলা তুমি চুলি ক'ত কাটিবা ক'ত ঐ ক'ত কাটিবা ক'ত কাটিবা কোৱা ৰাতিপুৱা ক'ত কাটিম কৈছিলা ক'ত কাটিবা গুগুপিঅ এইফালে আমাৰ দেউতা আহি গ'ল মাহী অহাৰ পৰা একদম ল'ৰা টকটকীয়া কি নমস্কাৰ নেকি নমস্কাৰ কি ফুকন ৰচেং মুং ফুকন কৈ দে মোৰ নাম শ্ৰী আলু কটা আছে মানে এইখিনি ভণ্টিয়ে কাটিলে বাৰু পিঁয়াজ আলু মানে জ্বলাবলৈ আহিলে মানকালে এইখিনি সময়তে বিশেষ নাহে মই বোলো আজি কেলে আহিলা কেলে আহিছা এতিয়া মামাম খাবলৈ আহিছো এয়া এতিয়া মই পটাপট মানে জ্বলা ভাজিকণ বনাই লওঁ ঠিক আছে
এতিয়া মই বনাই আছোঁ আলু ভাজি আৰু ভণ্টিয়ে বনাইছে পুৰি আৰু আলু ভাজি আৰু পুৰি হয় মানে মই ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ মই যোৱা নাই আপোনালোকক থাম্বনেইলখন হয়তো বহুতেই গম পাইছিলে কিবা এটা মানে গুৱাহাটী জুখনৰ বিষয়ে কিবা এটা যে কৈছিলোঁ মানে অলপ দিনৰ আগত ভাইটিয়ে কিবা পৰীক্ষা এটা দিব গৈছিলে আৰু পৰীক্ষা দিবলৈ যাওঁতে গুৱাহাটী জুখন ফুৰিছিলে আৰু অকণমান ভিডিঅ' ক্লিপ লৈ আহিছিলে তাকে অকণমান সময়ৰ কাৰণে আপোনালোকে গুৱাহাটী জুখনকে চাই লওক কিনো নেদেখা বস্তুটো তথাপিও মই দেখুৱাবলৈ বিচাৰিছোঁ সিনো কেনেকুৱা কি ধৰণৰ ভিডিঅ' বনাই আনিছিলে তাকে অকণমান চাওক আৰু তেতিয়ালৈকে মোৰ আলু ভাজি আৰু আমাৰ এইফালে পুৰি হৈ যাব চাই থাকক তাৰ গুফা তাত থকা জেগা সেইটো আপোনালোকে যদি ইয়াত আহিবলৈ বিচাৰে তেন্তে আগতে টিকেটটো বুকিং কৰি থ'ব অনলাইন তেতিয়া আপোনালোকৰ সুবিধা হ'ব ধন্যবাদ পেট খজে খাই লৈ আৰু পেট নখজে কি খজিব হেৰি নেকি শহাপহু নেকি শহাপহুটো নহয় সেইটো পোৱা নাই ক'ত নিগনি পহু এটা ওলাই আকৌ নাই হিমালয়ান হ'ব নেকিটা চাই লওঁ এইকেইটা চা শগুন হিমালয়ান শগুন এটা দুটা তিনিটা চাৰিটা পাঁচটা এইফালে আছে গোটেই উৰিটোত আহিলে কাউৰী এইটো কাষৰে নাহিব কৈছে এইফালে যায় ইয়াক জুম কৰিব লাগিব অকল এটাহে ওলাই আছে এটাই আছে কিজানি এটাই আছে বহুত দ কৰি দিছে ন বস্তুটো ওলাই আহিব নোৱাৰে এতিয়া ভালকৈ যাবি দেই দেখোন মোচনটো দেখিছে নেকি উপলে অকণমান কথা এটা ভাবিছে গম পাইছ কেনেকৈ ওলাব পৰা কিমান একেধৰণে থাকিম বুলি ভাবিছে চাগে কিমান দুখ সিহঁতক আবদ্ধ কৰি দুখ মানে সেইটো বহুত কেজি দুখ পোৱালিকেইটাৰ ভিতৰত ভিডিঅ'টো
আগতে এইবিলাক নাছিলে নাছিলে এইবোৰ মেইনটেইন কৰি থকা ধেমালি নি? কিমান পায় কিমান পায় এইটো চাৰি চাইছে এইফালে আমাৰ পুৰি হৈ গ'ল, এখেতক দি লৈছোঁ। এইফালে আলু ভাজি আৰু এইফালে দালি, ৰঙালাও দালি, এইফালে অকণমান আচাৰ আৰু এইফালে ফুলা ফুলা পুৰি। খাই লোৱা বেবী, তুমি খাবানে? খাই লোৱা কিনাৰত ইয়াত বহি লোৱাহি, এইটোত বহি লোৱা, এইফালে বহি লোৱা, বহা ইয়াত বহা। এতিয়া চবকে দি মেলি আটালোঁ, মানে মিষ্টাৰো খাই গ'ল, মানসে খালে, 2 প্ৰাঞ্জলে খালে, আৰু এতিয়া ভণ্টি, মই আৰু ভাইটিয়ে খাব লৈছোঁ। বুক খুৱাবলৈ আছেই, তেনেহ'লে খাই লওঁ। ঠিক আছে, চাই দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব, আৰু যিসকলে মোৰ ভিডিঅ'টো আজি নতুনকৈ চাইছে, প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। ঠিক আছে, চাই থাকক। ডেকা লগক ইমান মাতি থাকিব লাগে নহয়, কি হে খাব লাগে, ইমান ধুনীয়াকৈ সজাই মেলি দিছোঁ। এইবোলে জীয়ৰী ছোৱালীয়ে খাব লৈছে। কেমেৰাটো তৰাই দিয়াৰ লগে লগে মানে এই মানুহবোৰে দেখিছেনে, খাই যদি
কি হ'ল মানে এয়া কেমেৰা তোমাৰ মানে চকুত ধৰিছে নি গা ধোৱা নাই যে গা ধোৱা নাই বোলে এইফালে ইহঁতক ক'লেও মই বোলো বলচোন আজি পুৰি চেলেঞ্জ ভিডিঅ' এটাকে বনাওঁ বুলি ভাবোঁ নাই মানে ইহঁতৰ এনেই কেমেৰা বেগত বৰ মানে নটংকিবিলাক মাৰি থাকে কিন্তু এই কেমেৰা আগত দেখিছেনে ফুচ হৈ থাকে এইফালে নাই কাম নাই ঠিক আছে তেনেহ'লে মই এতিয়া বাই লওঁ এয়া জ্বলা জ্বলা আলু ভাজি